কিবা এটা সোধকচোন, বেচেৰাটো অথনিৰ পৰা ৰৈ আছে। আৰু আপুনি যদি মোক কিমান প্ৰশ্ন হৈ থাকে, মোৰতো খেল নিশ্চয় ফাটি যাব। হ'ব। আচ্ছাতো দাদা, এইবাৰ আমি উভতিছোঁ আপোনাৰ ওচৰলৈ। হয় হয় বাৰু দাদা, আপুনি গাখীৰ খাই খুবেই ভাল পায় বুলি শুনিছোঁ। হয় হয় ঠিকেই শুনিছে আপুনি। বাৰু দাদা, মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি যে গাখীৰ খায়, মানে যথেষ্ট পৰিমাণে খায় বুলি শুনিছোঁ, কিন্তু কিয় খায়? চাওক দাদা, গাখীৰটো কোনো বেয়া বস্তু নহয় বা অপকাৰী বস্তু নহয়। আৰু গাখীৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপাদান যোনটো খাই আপুনি গোটেই জীৱন জীয়াই থাকিব পাৰিব অন্য একো খাদ্য নোখোৱাকৈ। আৰু সেইটো কথা মই কোৱা নাই, বৈজ্ঞানিকসকলে নিজে প্ৰমাণ কৰি উলিয়াইছে। সেইকাৰণে যিহেতু গাখীৰ আমাৰ কাৰণে ভাল, তো মই গাখীৰ খাওঁ সেইটো কাৰণে। কথাটো বাৰু মই নিজেও শুনিছোঁ। পিছে এনেই অনুমান আপুনি দিনটোত কিমান লিটাৰমান গাখীৰ খায়? মানে তেনেকৈ মোৰ কোনো নিৰ্দিষ্ট হিচাপ নাই, কিন্তু দিনটোত মই 2-2.5 লিটাৰমান খাওঁ। ৱাও। পিছে আপুনি যে ডেইলি ইমান লিটাৰ গাখীৰ খায়, একো অপকাৰ কৰা নাই নে আজিলৈকে? নাই 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 কৰা। সেইটোৱে লাগে বাৰু আমাক। পিছে গৰু ঘৰতে আছে চাগে আপোনাৰ? নাই, গৰু আমাৰ নাই। তেন্তে গোৱালৰ পৰা লৈ চাগে? নহয় নহয়, আমাৰ ঘৰৰ কাষৰ বৌজনীৰ পৰা খাওঁ মই। কাষৰ ঘৰৰ বৌজনীয়ে দিয়ে? আপুনি ভুল বুজিছে, মানে তেখেতৰ গৰু আছে 2জনী। তোৰ ৰাইট, এখেতে গৰুৰ গাখীৰ খায়। মই মানে অকণমান বেলেগ ভাবি গৈছিলোঁ। বৰ খেচৰ প্ৰকৃতিৰ মানুহ দেই আপুনি। হয় হয়। নেক্সট কুৱেশ্যন সোধক। বাৰু দাদা, আপুনি যেতিয়াৰ পৰা গাখীৰ খোৱা ষ্টাৰ্ট কৰিছে, তেতিয়াৰ পৰা এই বৰ্তমান সময়লৈকে আপোনাৰ শৰীৰৰ কিবা পৰিৱৰ্তন হোৱা দেখিছেনে? পৰিৱৰ্তন মানে কি, একচুৱেলি গাখীৰে কোনো ধৰণৰ পৰিৱৰ্তন নানে মানুহৰ শৰীৰত। কিন্তু ধৰক আপোনাৰ পেট ভালে থাকে, আপোনাৰ গাত শক্তি দিয়ে, আৰু বেমাৰ আজাৰৰ পৰা দূৰত ৰাখে, সেইবোৰে আৰু। হয় হয়। বাৰু দাদা, বহুতখিনি গুৰুত্বপূৰ্ণ কথা শিকিলোঁ, জানিলোঁ আপোনাৰ পৰা। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এতিয়া আমি ৰাইজ পুনৰবাৰ উভতিব লাগিব আমাৰ মদাহী দাদাজনৰ ওচৰলৈ। আহক দাদা। দাদা মইতো বাৰু দাদা চৰি দেই, একদম চৰি, ভুল হৈ গ'ল। মানে কি দাদা, মোৰ বাছত জাৰ্ণি কৰে যে টোপনিটো আহি যায়। দাদা, আপুনি বাছত নাই বৰ্তমান। হা? চৰি দেই, একদম বেয়া নাপাব। মই পাহৰি গৈছিলোঁ, মানে মই প্লেনতহে আছোঁ। আৰে দাদা, আপুনি বাছতো নাই, প্লেনতো নাই। আপুনি আমাৰ লগত ইণ্টাৰভিউ এটাত আছে। ইণ্টাৰভিউ? মোৰ মনত পৰা নাই পিছে। বাৰু আপুনি কণ্টিনিউ কৰকচোন। দাদা, যিহেতু আপুনি কথাবোৰ পাহৰি গৈছে, তো এবাৰ মই আপোনাক মনত পেলাই দিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে গাখীৰ খোৱা দাদা। যেনেকৈ আপুনি মদ খাই মদাহী, ঠিক তেনেদৰে এখেত হৈছে গাখীৰ খাই গাখীৰী। ঠিক আছে? ইমান ডাঙৰ হৈ গাখীৰ খাই দে? চি নাপায় দেই। বাৰু আপুনি কণ্টিনিউ কৰকচোন। চৰি দাদা। বাৰু দাদা, গাখীৰ খালে আমাৰ কিহৰ কাৰণে ভাল, বা গাখীৰ কিয় খাব লাগে, বা গাখীৰৰ গুণাগুণবোৰ এখেতে আমাক ভালদৰে বুজাই দিছে। এতিয়া আপুনি যিহেতু মদাহী, তো আমাক মদৰ বিষয়ে কিবা ক'ব নেকি? চাওক, মদটো হৈছে আমাৰ শৰীৰৰ কাৰণে অত্যন্ত আৱশ্যকীয়, আৰু মদটো আমাৰ কাৰণে হৈছে এটা অমৃত। ঠিক আছে? কেনেকে মানে এতিয়া আপুনি শুনিব দেই। গাখীৰত আপোনাৰ ভিটামিন A, B, C, D, প্ৰটিন, শৰ্কৰা, কাৰ্বহাইড্ৰেট, এভৰিথিং থাকে। প্ৰত্যেকটো বস্তুৰ উপাদান থাকে। এতিয়া আজি কলেষ্ট্ৰল থকা মানুহ এটা যদি আজি গাখীৰ এগিলাচ খাই দিয়ে, কাইলৈ তাৰ কলেষ্ট্ৰল হাই হৈ যাব, তাৰ পিছদিনা মানুহটো মৰি থাকিব ন। এতিয়া আপুনি শুনিব দেই, ইউৰিক এচিড যাৰ আছে, এই মানুহটোৱে যদি আজি গাখীৰ এগিলাচ খাই দিয়ে, কাইলৈ তাৰ ইউৰিক এচিড হাই হৈ যাব, তাৰ পিছদিনাটো মানুহটো মৰি নাথাকিবনে?